এইকেইদিন ইমান যে বেছি গৰম পৰিছে, একো খাবৰে মন নাযায়, অকল আইচক্ৰীম বা ক'ল্ড ড্ৰিংকছে খাই থাকিবৰ মন যায়। আপোনালোকৰ বাৰু যায়নে? আইচক্ৰীমবিলাক বাহিৰত খোৱা কিনা আইচক্ৰীমবিলাকততো কিহেদি বনাই একো ক'বই নোৱাৰি, কিমান পুৰণি তাকো গম নাপায়। সেয়ে মই আজি আপোনালোকক আৰু সেই আইচক্ৰীমসমূহ বিশেষকৈ বনস্পতি তেলত বনায়, গতিকে আজি একেবাৰে পিয়'ৰ গাখীৰত কি ধৰণে আইচক্ৰীম বনাব পাৰি তাৰে ৰেচিপি লৈ আহিছোঁ মাত্ৰ 3 মিনিটত। আৰু এই 3 মিনিটত বনোৱা আইচক্ৰীমত আমাক বৰ বেছি বস্তু নালাগে। ৱেকফিল্ডৰ আইচক্ৰীম পাউডাৰটো লাগিব আৰু লগতে এগিলাচ গাখীৰ হ'লে হ'ব। আৰু ৰেচিপিছ ইন লিভিঙত আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেতিয়াহ'লে আহক গৰমত ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম বনাওঁ। আজি আমি ৱেকফিল্ডৰ আইচক্ৰীম বনাম আৰু এয়া বাটাৰস্কচ ফ্লেভাৰৰ হৈছে। ইয়াতে বিভিন্ন ফ্লেভাৰৰ পোৱা যায়। এয়া চকলেট ফ্লেভাৰ, ভেনিলা ফ্লেভাৰ, আপোনালোকে যিটোৱে ভাল পায় সেয়াই ল'ব পাৰিব। আৰু ইয়াতে পিছফালে দেখিছে এয়া মই 100 গ্ৰামৰ পেকেট লৈছোঁ। এয়া আপোনালোকে যিকোনো ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বা দোকানত পাই যাব বা অনলাইনো অৰ্ডাৰ দি আনিব পাৰিব। আৰু ইয়াতে দেখুৱাই দিছে ইয়াতে কি ধৰণে বনাব লাগে সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিম, আপোনালোকে নপঢ়িলেও হ'ব। আৰু এতিয়া মই পেকেটটো খুলি লৈছোঁ। এতিয়া এটা কেৰাহীত মই এগিলাচ গাখীৰ দিছোঁ আৰু গাখীৰখিনি ভালদৰে উতলিব দিছোঁ। এবাৰ ইয়াতে আমি গাখীৰ একেবাৰে অলপ ডাঠো কৰিব নালাগে, যে গাখীৰটো একবাৰ উতল আহিলে আমাৰ হৈ যাব। যেতিয়া ভালকৈ উতলিব, এয়া দেখিছে আমাৰ গাখীৰখিনি ভালদৰে উতলিছে, তেতিয়া মই গেছৰ ফ্লেমটো কমাই দিছোঁ। আৰু এতিয়া যিটো ৱেকফিল্ডৰ আমি পেকেটটো খুলি থৈছিলোঁ সেইটো গোটেইখিনি ইয়াতে ঢালি দিব। এগিলাচ গাখীৰত 100 গ্ৰামৰ পেকেটটো গোটেইখিনি ঢালি দিব লাগিব। আৰু এতিয়া দেখিছে মই এইখিনি গোটেই ঢালি দি দিছোঁ আৰু ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এতিয়া মাত্ৰ 3 মিনিট আমি হাই টু মিডিয়াম ফ্লেমত আমি এইখিনি কণ্টিনিউৱাছ লাৰি থাকিব। এইখিনি আমি বনাব লাগিব। আৰু 3 মিনিট পিছত গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। কনচিষ্টেঞ্চিটো এনেকুৱাই থাকিব। আৰু কনচিষ্টেঞ্চিটো এনেকুৱা হ'লে হ'ব। আৰু এতিয়া এইখিনি আমি একেবাৰে ঠাণ্ডা কৰি ল'ব লাগিব। আৰু এয়া দেখিছে ঠাণ্ডা হ'ল আৰু অলপ গোটাও হৈ গৈছে। আৰু এতিয়া এইখিনি এটা বটলত এয়াৰটাইট কণ্টেইনাৰ হ'লে ভাল হয়, কাৰণ পিছত আমাৰ যি বৰফৰ ক্ৰিষ্টেল হৈ যায় তেতিয়াহ'লে ভাল নালাগে। সেইকাৰণে আমি অলপমান এয়াৰটাইট কণ্টেইনাৰ ব্যৱহাৰ কৰিব লাগে। আৰু এইখিনি এতিয়া বটলটোত ঢালি দিছোঁ। আৰু তাৰপিছত ঢাকনিখন মাৰি ফ্ৰিজত 4 বা 5 ঘণ্টাৰ কাৰণে থৈ দিব। আৰু ফ্ৰিজত য'ত আমাৰ বৰফ বনাওঁ সেই তাতেই থ'ব। আৰু এয়া দেখিছে কি ধুনীয়া গোটা হৈ গৈছে। এতিয়া এইখিনি আমি ভালদৰে ফেটি ল'ব লাগিব। ইলেক্ট্ৰিক বিটাৰ বা হেণ্ড বিটাৰেদি ভালদৰে ফেটি ল'ব। মই ইয়াতে হেণ্ড বিটাৰেদি ফেটি লৈছোঁ। আৰু একেবাৰে ক্ৰিমি কনচিষ্টেঞ্চি হোৱালৈকে এইখিনি ভালদৰে ফেটি ল'ব।
আৰু এতিয়া এলুমিনিয়াম ফইল এখন দি ভালদৰে ঢাকি দিছোঁ আৰু তাৰ ওপৰত ঢাকনিখন ভালদৰে মাৰি দিছোঁ। যদি আপোনালোকৰ নাথাকে তেতিয়াহ'লে প্লাষ্টিকৰ পেকেট দি পিনে তাৰ ওপৰত ঢাকনিখন মাৰি দিব। তেতিয়া ইয়াৰ যিবিলাক আমাৰ পানীৰ ক্ৰিষ্টেল হয় আইচক্ৰীমত আহি গ'লে তেতিয়া খাই বেয়া লাগে, সেইটো নহ'বৰ কাৰণে আমি এইটো কৰিব লাগে। আৰু এইখিনি কাম মই ৰাতি কৰিছিলোঁ আৰু এয়া আমাৰ ৰাতিপুৱালৈ আইচক্ৰীম ৰেডি হৈ যাব। মই এইখিনি আপোনালোকক পিছদিনাখন মৰ্ণিং দেখুৱাম। আৰু ফ্ৰিজত য'ত আমি বৰফ বনাওঁ সেইটো চেম্বাৰতহে আইচক্ৰীমটো থৈ দিছোঁ। আৰু পিছদিনাখন মৰ্ণিং মই আপোনালোকক আইচক্ৰীমটো দেখুৱাই দিছোঁ। দেখিছে কি ধুনীয়া ক্ৰীমি কনচিষ্টেঞ্চিৰ হৈছে। মই এখন কৰচেৰে আপোনালোকক দেখুৱাই দিছোঁ। দেখিছে কি ধুনীয়াকৈ আহিছে, একো আইচ ক্ৰিষ্টেলো হোৱা নাই, কি ধুনীয়া ছফ্ট হৈছে। তেতিয়াহ'লে আহক গৰমত ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম এনজয় কৰক। এয়া দেখিছে আইচক্ৰীমটো একেবাৰে ক্ৰীমি হৈছে, এতিয়াই খাওঁ খাওঁ লাগি গৈছে। আৰু আপোনালোকে যদি ইয়াৰ ওপৰত আলমণ্ড দিব পাৰে বা চকলেট চিৰাপো ইয়াৰ ওপৰত দিব পাৰে। মই চিম্পুল এনেকৈয়ে খাই ভাল পাওঁ, গতিকে এতিয়া খাওঁ, আপুনিও আহক। আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ।